নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। ভগৱান শ্ৰীৰামে পৃথিৱীত 10,000তকৈ অধিক বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ এই দীঘল সময়ছোৱাত বহুতো মহান কামো তেওঁ কৰিছিল, যিবোৰে আজি হিন্দু ধৰ্মত এক গৌৰৱময় ইতিহাস প্ৰদান কৰিছে। কিন্তু তাৰ পিছতো কেনেকৈ ভগৱান শ্ৰীৰাম এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল? এনেকুৱা কি কাৰণ আছিল যাৰ বাবে তেওঁ নিজৰ পৰিয়াল আৰু অযোধ্যা এৰি বিষ্ণুলোকত উভতি যাব লগা হ'ল? অৰ্থাৎ ভগৱান শ্ৰীৰামৰ মৃত্যু কেনেকৈ হ'ল, আহকচোন জানি লওঁ। পদ্মপুৰাণত উল্লেখ থকা অনুসৰি এদিনাখন এজন বৃদ্ধ সন্যাসীয়ে ভগৱান ৰামক লগ কৰিবলৈ তেওঁৰ ৰাজপ্ৰাসাদলৈ আহিছিল। ইয়াৰ পিছত সন্যাসীজনে ভগৱান ৰামৰ লগত অকলশৰে কথা পাতিবলৈ ইচ্ছা কৰিলে। সন্যাসীজনৰ ইচ্ছা অনুসৰি ভগৱান ৰামেও তেওঁক এটা বন্ধ কোঠালৈ লৈ গ'ল আৰু সেই কোঠাটোৰ দুৱাৰতে তেওঁৰ ভাতৃ লক্ষ্মণক থিয় কৰালে আৰু ক'লে, যদি তেওঁৰ আৰু সেই সন্যাসীজনৰ কথা কোনোবাই শুনে বা তেওঁলোকক কোনোবাই ভ্ৰম কৰাৰ চেষ্টা কৰে, তেন্তে তেওঁ নিজে সেই ব্যক্তিজনক মৃত্যুদণ্ড দিব। জ্যেষ্ঠ ভাতৃ ভগৱান ৰামৰ আদেশ অনুসৰি লক্ষ্মণে ভগৱান ৰাম আৰু সেই সন্যাসীজনক কোঠাটোৰ ভিতৰলৈ যাবলৈ দি নিজে কোঠাটোৰ বাহিৰত অৰ্থাৎ দুৱাৰৰ সন্মুখত পহৰা দি থাকিল। ভগৱান ৰামক লগ কৰিবলৈ অহা বৃদ্ধ সন্যাসীজন আন কোনো নাছিল, তেওঁ বিষ্ণুলোকৰ পৰা পঠোৱা কালদেৱ আছিল, যাক ভগৱান ৰামক এইটো ক'বলৈ পঠিয়াইছিল যে তেওঁৰ পৃথিৱীত কটোৱা জীৱনৰ সময় শেষ হৈছে আৰু এতিয়া তেওঁ নিজৰ ঠাইলৈ পুনৰ উভতি যাব লাগে। ঠিক সেই সময়তে হঠাৎ কোঠাটোৰ দুৱাৰৰ সন্মুখত ঋষি দুৰ্বাসা আহি উপস্থিত হ'ল আৰু লক্ষ্মণক ক'লে, ভগৱান ৰামৰ লগত তেওঁৰ বিশেষ কথা আছে আৰু তেওঁ সেইবাবে কোঠাটোৰ ভিতৰলৈ গৈ ৰামক লগ কৰিবলৈ ইচ্ছা কৰিছে। কিন্তু লক্ষ্মণে ভগৱান ৰামৰ আজ্ঞা পালন কৰি ঋষি দুৰ্বাসাক কোঠাটোৰ ভিতৰলৈ যোৱাত বাধা দিলে। ঋষি দুৰ্বাসাক আগৰে পৰাই তেওঁৰ অত্যন্ত খঙাল স্বভাৱটোৰ বাবে জনা যায়, যাৰ বাবে বহুজনে তেওঁৰ অভিশাপৰ পৰিণামো ভোগ কৰিবলগীয়া হৈছে। লক্ষ্মণে বাৰে বাৰে বাধা দিয়াৰ পিছতো ঋষি দুৰ্বাসাই নিজৰ কথাতে ধৰি থাকিলে আৰু অৱশেষত তেওঁ লক্ষ্মণক ক'লে, তেওঁক যদি কোঠাটোৰ ভিতৰলৈ যাবলৈ নিদিয়ে তেন্তে ভগৱান ৰামক তেওঁ অভিশাপ দিব। ইয়াৰ পিছত লক্ষ্মণৰ চিন্তা আৰু বেছি বাঢ়িবলৈ ধৰিলে, কাৰণ লক্ষ্মণে ভাবি পোৱা নাছিল যে তেওঁ ভগৱান ৰামৰ আজ্ঞাই পালন কৰে নে ভগৱান ৰামক দুৰ্বাসা ঋষিৰ অভিশাপৰ পৰা ৰক্ষা কৰে। অৱশেষত লক্ষ্মণে নিৰুপায় হৈ এটা কঠোৰ সিদ্ধান্ত ল'লে। লক্ষ্মণে এইটো কেতিয়াও নিবিচাৰে যে তেওঁৰ নিজৰ বাবে ভগৱান ৰামৰ কিবা হানি হওক, আৰু সেইবাবে লক্ষ্মণে নিজৰেই বলি দিয়াৰ সিদ্ধান্ত ল'লে। লক্ষ্মণে চিন্তা কৰিলে, যদি তেওঁ দুৰ্বাসাক কোঠাটোৰ ভিতৰলৈ যাবলৈ নিদিয়ে তেন্তে দুৰ্বাসাই ভগৱান ৰামক অভিশাপ দিব আৰু ৰামে সেই অভিশাপৰ মুখামুখি হ'ব লাগিব। কিন্তু যদি তেওঁ নিজে কোঠাটোৰ ভিতৰলৈ গৈ ভগৱান ৰামৰ আজ্ঞাৰ বিৰুদ্ধে যায়, তেতিয়া তেওঁক ভগৱান ৰামে নিজেই মৃত্যুদণ্ড দিব আৰু এইটোৱেই লক্ষ্মণে উত্তম হ'ব বুলি ভাবিলে। ইয়াৰ পিছত লক্ষ্মণে দুৱাৰ খুলি ভিতৰলৈ সোমাই গ'ল আৰু দুৰ্বাসা ঋষিয়ে তেওঁক লগ কৰিব অহাৰ কথা ক'লে। এনেদৰে লক্ষ্মণে ভগৱান ৰাম আৰু সন্যাসীজনৰ কথা বাৰ্তাত বাধা দিয়া দেখি স্বয়ং ৰাম নিজেই বিমোৰত পৰিল, কিয়নো এফালে তেওঁ নিজৰ সিদ্ধান্তত উপায়হীন আৰু আনফালে তেওঁ ভাতৃত্ব প্ৰেমত নিঃসহায় আছিল। ইয়াৰ পিছত ভগৱান ৰামে নিজৰ বচন অনুসৰি লক্ষ্মণক মৃত্যুদণ্ড দিয়াৰ বিপৰীতে সেই ৰাজ্য তথা অযোধ্যাৰ পৰা ওলাই যাবলৈ আদেশ দিলে। সেই সময়ত ৰাজ্যৰ পৰা উলিয়াই দিয়া আৰু মৃত্যুদণ্ড দিয়া একেই সমান দণ্ড বুলি ধৰা হৈছিল। আৰু ইয়াৰ পিছত ভগৱান ৰামৰ আজ্ঞা অনুসৰি লক্ষ্মণে সেই ৰাজ্য এৰাৰ সিদ্ধান্ত ল'লে। যি লক্ষ্মণে ভগৱান ৰামৰ অবিহনে এটা ক্ষণো থাকিব পৰা নাছিল, আজি সেই লক্ষ্মণে এই পৃথিৱীখনেই এৰাৰ সিদ্ধান্ত ল'লে। তাৰপিছত লক্ষ্মণে সৰায়ু নদীৰ পাৰলৈ গ'ল। সৰায়ু নদীৰ পানীত ডুব মাৰি তেওঁ শেষনাগৰ অৱতাৰলৈ ৰূপান্তৰ হৈ বিষ্ণুলোকলৈ গুচি গ'ল। নিজ ভাতৃ লক্ষ্মণ গুচি যোৱাৰ পিছত ভগৱান ৰামৰ মনটোও লাহে লাহে উদাস হ'বলৈ ধৰিলে। বন্ধুসকল, যেনেকৈ ৰাম অবিহনে লক্ষ্মণ নহয়, ঠিক একেদৰে লক্ষ্মণ অবিহনেও ভগৱান ৰাম অসম্পূৰ্ণ। তেওঁ এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত ল'লে। ইয়াৰ পিছত ভগৱান ৰামে নিজৰ পুত্ৰবোৰৰ সৈতে ভায়েকৰ পুত্ৰবোৰৰ লগত ৰাজপ্ৰাসাদ আৰু তাৰ পদবোৰ ভগাই দিলে। তাৰপিছত তেওঁ সৰায়ু নদীৰ ফালে আগমন কৰিলে। সৰায়ু নদীত গৈ ভগৱান ৰামে সৰায়ু নদীৰ একেবাৰে তলৰ অংশলৈ গুচি গ'ল আৰু হঠাতে তেওঁ অদৃশ্য হৈ গ'ল। তাৰ কিছু সময় পিছত নদীৰ তলৰ পৰা
ভগৱান বিষ্ণুৰ অৱতাৰ লৈ তেওঁ ওলাই আহিল আৰু ভক্তবোৰক তেওঁ দৰ্শন কৰালে। এনেদৰে ভগৱান ৰামে মানৱীয় ৰূপ এৰি আচল ৰূপ বিষ্ণুৰ অৱতাৰ লৈ এই পৃথিৱী এৰি তেওঁৰ নিজৰ ঠাইলৈ গুচি গ'ল।